চাব লাগিব কৃষ্ণ কোন কৃষ্ণ কোনো অসমত জন্ম নহয় কৃষ্ণ আমি অসমীয়া ৰূপ দিব নোৱাৰো কৃষ্ণ বাল্যকাল ক'ত কটাইছিলে কৃষ্ণ কৰ্ম সংস্থাপন ক'ত হৈছিলে সেয়া আমি চাব লাগিব 500 বছৰ পূৰ্বে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যেটো চৰিত্ৰ শাস্ত্ৰ মৈথুন কৰি পেলাই আজি এই অসমলৈ লৈ আহিলে আৰু যেটো সংস্কৃতি গঢ় দিলে তাৰ বাবে আমি নিজকে ধন্য মানিছো যেটো চৰিত্ৰ আমদানি কৰিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সেই চৰিত্ৰটোৰ ৰূপ বৰ্ণনাৰ ওপৰত আমি হাত দিব নোৱাৰো প্ৰথম দ্বিতীয় কথাটো হৈছে যিজন কৃষ্ণক আমি কৰি আছো সেই কৃষ্ণটোক আমি অসমীয়া কৃষ্ণ বুলি উপস্থাপন কৰিব নোৱাৰো ধৰি লওক আমি এখন নাটক কৰিছো নাটকখন আলেকজাণ্ডাৰৰ নাটকখন কৰোতে আমি ভাষাটো সলনি কৰিব পাৰিম মাত্ৰ মানুহৰ বাবে যাতে ভাষাটো বুজি পায় কিন্তু হে আলেকজাণ্ডাৰক আমি ধুতি পাঞ্জাবী পিন্ধা উলিয়াব নোৱাৰো ঠিক তেনেকৈ আমি এই কৃষ্ণ চৰিত্ৰ যেটো গোটে সৰ্বভাৰতৰ প্ৰেক্ষাপটত এজন পুৰুদাবান ব্যক্তি যি বহুত ব্যক্তিৰ বহু আমাৰ সভ্যতাক বহু সংস্কৃতিক উত্থাপন কৰিলে এক বিশাল ৰূপত যিয়ে সমাজত আমাৰ এই সমাজখনত এক সাম্যবাদৰ আৰু ভক্তিৰ মানে ভক্তিৰ এখন ক্ষেত্ৰ বুলি প্ৰচাৰ কৰিলে সেইজন কৃষ্ণক আমি নিজে নিজৰ মতে এটা ৰূপ দিব নোৱাৰো কেতিয়াও এতিয়া সেই বিচাৰক মহোদয়ে যেটো কথা উত্থাপন কৰিলে কৃষ্ণৰ ওপৰত সেই কৃষ্ণৰ ওপৰত যেটো গাৰ বৰণ নীলাৰ কথা ক'লে সেই নীলা বৰণটো আমি শ্যাম বৰণ বুলি ধৰি লৈ আমাৰ শৰীৰত সেই বৰণ লৈ পেলাই আমি প্ৰৱেশ কৰিছিলোঁ এতিয়া কথাটো কি হ'ল যে আমি ওপৰতে কিছুমান কথা ক'ব নোৱাৰো কৃষ্ণ কৰবাৰ উদ্ধৃতি আছে কৃষ্ণৰ বিষয়ে কৰবাত লিখা আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যেতিয়া সংস্কৃত ভাগৱত হওক হৰিবংশ পুৰাণ হওক বিষ্ণু পুৰাণ হওক তাৰ পৰা যেতিয়া সেই চৰিত্ৰটোক উলিয়াই আনিছিলে আৰু অসমীয়ালৈ যেতিয়া সেই কথাখিনি অনুবাদ কৰিছিলে সেই অনুবাদখিনিৰ উদ্ধৃতি দি পেলাইহে আমি সেই কথাটো স্পষ্টীকৰণ দিওঁ সেইবাবে মই লগতে মোৰ ভাইটিৰ হতুৱাই মই এখন আমাৰ হৰিনাৰায়ণ দত্ত বৰুৱাৰ ভাগৱত ভাগ লৈ আহিছিলোঁ কৃষ্ণ চৰিত্ৰটোক জনাৰ বাবে আমাৰ ওচৰত সমল লাগিব বৰ্তমান বেলেগ সমল দিবলৈ নাযাওঁ এটা সৰু এটা উদ্ধৃতি দিছোঁ মই দশম স্কন্ধ কালিন্দীৰ উপকূলত শ্ৰীকৃষ্ণৰ লগত ভাগৱতৰ শ্ৰীমদ ভাগৱতৰ দশম স্কন্ধ দিয়া স্পষ্টীভাৱে লিখিছে স্পষ্টীকৰণ দিছে ইয়াৰ উদ্ধৃতি দিছে যে নীলতনু পীতবস্ত্ৰে অতি কান্তি কৰে সজল মেঘত যেন বিজুনী সঞ্চাৰে নীলতনু মানে নীল শব্দটোৰ অৰ্থটো ৰঙা নেকি নীল শব্দটোৰ অৰ্থটো বগা নেকি নীল মানে কি নীলা বুজাইছে ইয়াত কি লিখিছে যে নীলতনু পীতবস্ত্ৰে অতি কান্তি কৰে ইয়াৰ উপৰিও আজি ধৰি লওক মুচুকুন্দৰ কৃষ্ণ স্তুতিত যেতিয়া মুচুকুন্দ পৰ্বতলৈ যায় মুচুকুন্দক যেতিয়া লগ পায় কৃষ্ণই তেতিয়া মুচুকুন্দই যেতিয়া কৃষ্ণক স্তুতি কৰে তেতিয়া কৃষ্ণৰ ৰূপ বৰ্ণনাটো লিখিছে শ্ৰীমদ ভাগৱতত এই বুলি যে ঘন নীল কলেবৰ মহাপীত বস্ত্ৰধৰ ললিত বলিত ভুজচাৰী ঘন নীল কলেবৰ ঘন মানে ইয়াত ঘন আকৌ বুলি দাঁত বুজোৱা নাই চবতে ঘন মানে মেঘৰ এটা অৰ্থ ঘন আন এটা অৰ্থ হৈছে মেঘ সেইকাৰণে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে এটা শ্লোকত লিখিছে যে মেঘ শ্যামলা মূৰ্তি মানে কি বুজাইছে মেঘৰ দৰে অৰ্থাৎ মেঘ মানে ঘন শ্যাম বৰণৰ আমি ধৰি লৈছোঁ নীলাৰ লগত কলা সংমিশ্ৰণ কৰি আৰু বগা ৰংটো লৈ পেলাই আমি মেঘশ্যাম বৰণটো আমি উলিয়াই লৈছোঁ আমিতো নিজে দেখা নাই কিন্তু ইয়াৰ ওপৰত ভিত্তি কৰি পেলাইহে মই সেই চৰিত্ৰটো উপস্থাপন কৰিছিলোঁ এয়া হৈছে উদ্ধৃতি ইয়াৰ পৰাই আমি সেই সমলটো লৈছিলোঁ ইয়াৰ উপৰিও কৃষ্ণৰ যেতিয়া জন্মৰ কথা লিখিছে শ্ৰীমদ ভাগৱতত এই কৃষ্ণৰ জন্ম যেতিয়া লিখিছে কৃষ্ণ যেতিয়া জন্ম হৈছে তাতো ইয়াত এইটো কথা উল্লেখ কৰিছে যে সুন্দৰ শৰীৰ মেঘ সম শ্যামবৰ্ণ সুন্দৰ শৰীৰ সম মেঘ শ্যামবৰ্ণ মানে মেঘৰ দৰে তেওঁৰ গাৰ বৰণটো আকৌ তাৰ লগত নীলতনু বুলিও লিখিছে অৰ্থাৎ তেওঁৰ গাৰ বৰণটোত নীলাৰ প্ৰভাৱ পৰিছে সেইবাবে আমি যিটো ৰূপ লৈ পেলাই প্ৰৱেশ কৰিছিলোঁ সেই ভাওনাস্থলীত তাত আমি নীলাক সংমিশ্ৰণ কৰি আমি সেই চৰিত্ৰটো উপস্থাপন কৰিছিলোঁ হয়তো বিচাৰক মহোদয়ে এই স্কন্ধকেইটাৰ তেওঁৰ দৃষ্টিগোচৰ হোৱা নাই চাগে মই নিশ্চয় তেওঁক অনুৰোধ জনাম তেওঁ যাতে তথ্য সমৃদ্ধভাৱে আমাক সেই স্পষ্টীকৰণ দিয়ে
তেওঁ ওপৰতে এষাৰ কথা ক'লে যে তাৰ বৰণটো নীলা নেকি বুলি, কিন্তু আমি ওপৰতে ক'ব নিবিচাৰোঁ। আমি সেইকাৰণে এই ভাগ ভাগৱত হৰিনাৰায়ণ দত্তবৰুৱাৰ শ্ৰীমদ ভাগৱতৰ এই 10ম স্কন্ধভাগ আপোনালোকৰ সন্মুখত এয়া উপস্থাপন কৰিলোঁ। এতিয়া কথা হ'ল, যুক্তি বা তৰ্ক সদায় সৃষ্টিৰ বাবে, যুক্তি বা তৰ্ক সদায় সৃষ্টিৰ বাবে হ'ব লাগে। গুৰু আসনৰ সন্মুখত সেইদিনাখন ভাওনাস্থলীত যি ভাৱ কাণ্ড হৈ গৈছে তাত উপস্থাপন আছিলে গুৰু আসন। গুৰু আসনৰ সন্মুখত উচ্চস্বৰে অন্য লোকক তাচ্ছিল্য কৰি চিঞৰ-বাখৰ কৰা যিটো কাণ্ড হৈছে, সেইটো ভাগৱতৰ বা নামঘৰৰ 32টা অপৰাধৰ এটা অপৰাধ হয়, যিটো কৰি গ'ল, সেয়া অপৰাধ। দ্বিতীয় কথাটো হৈছে, তাত কিছুমান শব্দ প্ৰয়োগ কৰিছে জাতিক লৈ কিছুমান শব্দ প্ৰয়োগ কৰিছে। এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এই আদৰ্শটোত কোনো জাতিৰ গঠনৰ কথাটো নাহে। ইয়াত জাত পাত বাজ বিচাৰ হোৱাই নাই, ইয়াত চব একত্ৰিত হৈছে। ব্ৰাহ্মণ চাণ্ডাল নিবিচাৰি কোন দাতাটো চূড়ান্ত যেন দৃষ্টি একতো, তেন্তে ইয়াত ব্ৰাহ্মণ চাণ্ডাল কাকো বিচাৰে কৰিব পোৱা নাই। কুকুৰৰ চিগালৰ বৰ্দবৰু আত্মাৰাম জানিয়া সভাকো কৰি কৰিবা প্ৰণাম, তেন্তে কুকুৰ শিয়াল যাদুকো সেৱা কৰিবলৈ কৈছে। তেনে ক্ষেত্ৰত আমি সকলোৱে সাম্য নহৈ, আত্মসংযমী নহৈ পেলাই যদি কাৰোবাক আক্ৰমণ কৰোঁ, তেনে আমি ইয়াত গুৰু আদৰ্শক গ্ৰহণ কৰা হ'বনে? আমি তাত কি কৰা হ'ল? আমি আখৰিক প্ৰবৃত্তি কৰা হ'ল তাত। কিন্তু গুৰু সংস্কৃতিয়ে কি বাট পথ দেখুৱাইছিলে? ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয়। আমি অসুৰৰ বৃত্তিটো পৰিহাৰ কৰি পেলাই কেনেকৈ সেই দেৱতা সদৃশ আমি হ'বলৈ চেষ্টা কৰোঁ। আমি সাম্য হ'ব লাগিব। আমি ইয়াত সাম্যবাদৰ এখন স্থলী হয়, এখন কোনো ভেদভাৱ বা এখন তৰ্ক বিতৰ্ক কৰি পেলাই এটা অঞ্চলক বদনাম কৰাৰ ভাৱ, বা কোনোবা বিচাৰকক তুচ্ছ তাচ্ছিল্য কৰাৰ ভাৱ, বা ইয়াত কোনোবা শিল্পীক অকাৰণে এটা তেওঁৰ জাতিটোক লৈ পেলাই জাতিগিৰি দেখুওৱা ভাৱ, মই শব্দটো কৈ নিদিওঁ, তেনেকুৱা ধৰণৰ কথা ইয়াত কেতিয়াও উপস্থাপন কৰাটো অনুচিত। সেইবাবে মই সকলোকে এটা কথাই অনুৰোধ কৰিছোঁ, আমাৰ সমূহ ভাৱৰীয়া তথা বিচাৰক মহোদয় আৰু প্ৰত্যেক অঞ্চলত, যে যেতিয়া আমি কোনো এটা বস্তু অনুষ্ঠিত কৰোঁ, সেই বস্তুটোত বা কৃষ্টিটোতে বা সংস্কৃতিটোত আমি ভৰি দিয়াৰ আগত গুৰু নীতি বা গুৰু আদৰ্শক আমি প্ৰথম অন্তৰত মানে হৃদয়ংগম কৰিব লাগিব। প্ৰথম একৰণৰ বিষয়ে জানো, তাৰপিছত আমি গুৰু কৃষ্টিত প্ৰৱেশ কৰিম। প্ৰথমে আমি কৃষ্ণক জানো, তাৰপিছত কৃষ্ণৰ চৰিত্ৰটো উপস্থাপন কৰিবলৈ যাওঁ। আজি ৰামৰ বৰণটো কি বুলি লিখিছে? দুৰ্বাদল শ্যাম বুলি কৈছে। দুৰ্বাদল মানে দুবৰি বৰ্ণৰ দৰে, তাত সেউজীয়া ৰঙৰ প্ৰভাৱ পৰিব। মানে সেইটোতো নীলাও নহয় কেতিয়াও, ৰামটো নীলা নহয় কেতিয়াও, ৰাম দুৰ্বাদল শ্যাম বুলি কৈছে। তাত দুবৰি বৰ্ণৰ দৰে, দুবৰি বৰ্ণটো কেনেকুৱা হয়? সেউজীয়া ৰঙত প্ৰভাৱ পৰিব। ঠিক তেনেকুৱা ইয়াত প্ৰত্যেকটো চৰিত্ৰ আমাৰ উপস্থাপন হৈ আছে ক'ত? শাস্ত্ৰত। কাৰণ এইখিনি চৰিত্ৰ শাস্ত্ৰৰ পৰা অনা হৈছে। এয়া কোনো অসমত নিজে গঢ় দিয়া এটা চৰিত্ৰ নহয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিজে লিখা এটা চৰিত্ৰ নহয়। এইখিনি আমদানি কৰিছে ক'ৰ পৰা? সেইখিনি সংস্কৃত শাস্ত্ৰৰ পৰা। সেইকাৰণে আমি এইটো কথা জানিব লাগিব যে যিটো চৰিত্ৰক আমি বাৰে প্ৰতি অসমীয়া সজাবলৈ চাই আছোঁ, মই কৃষ্ণৰ চৰিত্ৰ লৈ পেলাই ঢোলবিৰি জোনবিৰি পিন্ধি পেলাই প্ৰৱেশ কৰিম নেকি? মই কেতিয়াও নকৰোঁ। মোক কোনোবা বিচাৰকে পিন্ধিবলৈ ক'লেও মই সেয়া নিপিন্ধোঁ। কেলৈ নিপিন্ধোঁ? কাৰণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাকে আদি কৰি শাস্ত্ৰত যিখিনি কথা উল্লেখ আছে, তাত কি লিখিছে? তুলসী মালাৰ কথা লিখিছে, তাত বজয়ন্তী মালাৰ কথা লিখিছে, তাত আমাৰ বনমালাৰ কথা লিখিছে। বনমালা, পঞ্চবৰ্ণীয়া বনমালাৰ কথা ক'ত উল্লেখ আছে? ভুৱন চন্দ্ৰ ৰচনাৱলীৰ 199 পৃষ্ঠাৰ 29 যিটো অধ্যায় আছে, সেইটোত আপোনালোকে চাব, তাত বৈকুণ্ঠ বৰ্ণন বুলি এটা ভাগ আছে। তাত লিখিছে বনমালাডালৰ বিষয়ে। তেওঁ এজন বিদগ্ধ সংস্কৃত পণ্ডিত। আমি সেইজনৰ আদৰ্শমতে বনমালাডালৰ বৰণটোত কি কৰিলোঁ? 5টা ৰং আনিছোঁ: ৰঙা, বগা, হালধীয়া, সেউজীয়া আৰু নীলা। তাৰ উপৰিও আমাৰ কৌস্তুভমণিটোৰ বিষয়লৈ কি লিখিছে? যে ৰাতিপুৱা উদয় হোৱা সূৰ্যটো বৰণৰ, সেইবাবে বগা হৈ থকা কৌস্তুভমণিটো আগতে বগা পিন্ধে, তাকে মই এটা ৰঙা ৰং কৰি পেলাই ইয়াত ডিঙিত মানে গলত লৈ লৈছোঁ। তাৰ উপৰিও আছে আমাৰ গজমুকুতা। এতিয়া গজমুকুতাৰ বিষয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিজৰ টুটয় ভাগত লিখি থৈছে। টুটক চন্দ্ৰত ৰচনা কৰাৰ বাবে সেই ভাগক টুটয় বুলি কোৱা হৈছে। আৰু সেই ভাগ হৈছে কি? মধু দানৱ দেৱবৰং। অৰ্থাৎ তাত সেই মধু দানৱ দেৱবৰং সেই টুটয় ভাগৰ এটা লাইন আছে যে ইভ কুম্ভজ মুক্তিক মাল্যবহন। ইভ মানে হাতী, কুম্ভ মানে মূৰ, তাৰ কুম্ভৰ লগত জ যোগ হৈছে। কুম্ভজ মানে হাতীৰ মূৰত জন্ম হোৱা, মৌক্তিক অৰ্থাৎ মুকুতা, মাল্য মালা, বাহন যিয়ে ধাৰণ কৰিছে,
অৰ্থাৎ হাতীৰ মূৰত জন্ম হোৱা মুকুতাৰ মালা যিয়ে ধাৰণ কৰিছে তাক কোৱা হৈছে গজু মুকুতা। এতিয়া আমি সেইটো মুকুতাটো নাই দেখা, কিন্তু গুৰুজনে য'ত পালে তাৰ পৰা উদ্ধৃতিটো দি দিলে, আৰু সেইমতে আমি কি কৰিলোঁ, বগা ডাঙৰ ডাঙৰ মুকুতাৰ মালা আমি পৰিধান কৰিছোঁ। আমি সেই ধৰণে শাস্ত্ৰৰ পৰাহে ল'ব লাগিব। আমি পীতবস্ত্ৰ শুভ্ৰাতি শ্যামকলেবৰ বুলি লিখা সেই গা বৰণটোক আমি বগা হৈ পেলাই কৃষ্ণক উপস্থাপন কৰিব নোৱাৰোঁ। আমি কেতিয়াও নীলা চোলা পিন্ধি কৃষ্ণটো ওলাব নোৱাৰোঁ। নীলাম্বৰ বুলি কাক কোৱা হৈছে? নীলাম্বৰ বুলি কোৱা হৈছে আমাৰ কৃষ্ণৰ ককাইক বলোৰামক, আৰু কৃষ্ণক কোৱা হৈছে পীতাম্বৰ, কাৰণ তেওঁ পীতবস্ত্ৰ পৰিধান কৰিছে আৰু তেওঁ নীলা বস্ত্ৰ পৰিধান কৰিছে। আৰু এয়া শাস্ত্ৰৰ উদ্ধৃতি, এয়া ৰোহন দত্তই কোৱা উদ্ধৃতি নহয়। এয়া মই ওপৰতে কৈ দিয়া কৃষ্ণ গা বৰণটো নীলা নেকি বা তাত গা বৰণটো এনেকুৱাহে নেকি, ৰঙা নেকি, সেইটো মই ক'ব নোৱাৰোঁ। আৰু মই ইয়াত কৈ আছোঁ যিটো বৰত, সেয়া হৈছে দৈৱকী নন্দন কৃষ্ণৰ বৰণ। আৰু এই দৈৱকী নন্দন কৃষ্ণই হৈছে পূৰ্ণ ব্ৰহ্মৰ পূৰ্ণাংগ স্বৰূপ, অৰ্থাৎ সেই মূল বৈকুণ্ঠৰ গোলোক বৈকুণ্ঠৰ অধিপতি যিজন, তেওঁ যিজনে ইয়াত চকুষ্টি কলা ধাৰণ কৰি পেলাই দৈৱকীৰ গৰ্ভত জন্ম হৈছিল। আৰু তেওঁ আৰু এই বৰণটোৰ মাজত কোনো পাৰ্থক্য নাছিল। সেইকাৰণে কৃষ্ণৰ ৰূপ বৰ্ণনাত বৰগীতে হওক, লাগিলে আমাৰ ঘোষাই হওক, লাগিলে আমাৰ কীৰ্তনে হওক বা ভাগৱতৰ স্কন্ধকেইটাতে হওক, কৃষ্ণৰ জন্মৰ পৰা দৈৱকীৰ গৰ্ভৰ পৰা তেওঁ বাজু হৈ ওলোৱা পাছত একেবাৰে মৃত্যু পৰ্যন্তলৈকে তেওঁৰ গা বৰণটো শ্যাম বৰণ বা নীল বৰণ বুলিয়ে বাৰে বাৰে উদ্ধৃতি দি আছে। আৰু সেয়া উদ্ধৃতি মোৰ নহয়, সেয়া উদ্ধৃতি হৈছে শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ, হৰিবংশ পুৰাণৰ, বিষ্ণু পুৰাণৰ, আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সেইখিনিকে লৈ পেলাই কীৰ্তন ঘোষা বা আমাৰ গুণমালা বা আমাৰ তেওঁৰ যিকেইটা স্কন্ধ অনুবাদ কৰিছে তাত সেইখিনি কথা উল্লেখ কৰিছে। সেয়েহে মহোদয় আৰু সেই মোৰ শুভাকাংক্ষীসকল আৰু মোৰ অগ্ৰজসকল, মোৰ জ্যেষ্ঠসকল, বিচাৰকসকল, আমি এটাই কথা ক'ব বিচাৰিছোঁ, তৰ্ক সদায় সৃষ্টিৰ বাবে হওক, আৰু এই তৰ্ক কেতিয়াও আক্ৰমণাত্মক হ'ব নালাগে। ইয়াৰ পৰা এটা শুদ্ধ বাৰ্তা যাওক নৱপ্ৰজন্মৰ বাবে, ইয়াৰ পৰা এটা মানে মানুহে মানুহৰ বাবে দৃষ্টিগোচৰ হোৱাকৈ শুদ্ধকৈ এটা চৰিত্ৰ শুদ্ধকৈ ৰূপায়ণ হওক। কাৰণ আমিবোৰ হৈছোঁ এটা এটা মাধ্যম, আৰু এই মাধ্যম সদায় আমি শুদ্ধকৈ উপস্থাপন কৰিব লাগিব। আৰু ইয়াকে কৈ মোৰ এই স্পষ্টীকৰণৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।